Hello everyone, welcome back to my YouTube channel JB Vlog. মোৰ ফালৰ পৰা আপোনালোক সকলোকে ঈদৰ শুভেচ্ছা জনালো। আজি তাৰিখ হৈছে 29 জুন। তো আজি হৈছে আমাৰ ঈদ। তো ঈদ বুলি আজি ব্লগটো ষ্টাৰ্ট কৰি দিলো। এতিয়া সময় হৈছে 5টা মান বাজিছে। মই অকণমান আগতে উঠিলো আৰু এতিয়া যাম ফুৰিব। ঈদৰ দিনা এবাৰ আমি ৰাতিপুৱা গাঁৱৰ ছোৱালীবিলাক মিলি ফুৰিব যাওঁ। তো ভাল লাগে অকণমান ফুৰিব গৈ। তো এতিয়া ফুৰিব যাম আৰু আজিৰ দিনটো কেনেকৈ যায় আপোনালোকৰ লগত অকণমানকৈ শ্বেয়াৰ কৰিম। আজি বহুতে ব্যস্ত থাকিম ঈদৰ কথা। তাতে এইটো কোৰবানী ঈদ বুলি আপোনালোক সকলোৱে জানে। তো আমাৰ ঘৰতো কোৰবানী আছে, সেইবাবে অকণমান ব্যস্তই থাকিম। তো যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি আহিছোঁ ফুৰিবলৈ। বাকীবোৰ নাহিল, চবকে ফোন কৰিছোঁ, চবে শুয়ে আছে। তো আমি আহিলোঁ। আৰু এইখন হৈছে আমাৰ ঈদগাহ। ঈদৰ নামাজ ইয়াতে পঢ়া হ'ব। আৰু এতিয়া মই ফুৰি মেলি আহিলোঁ আৰু এতিয়া অকণমান কামত লাগিছোঁ। কাপোৰবিলাক যে ঈদৰ বাবে চব ধুই দিছোঁ, কিন্তু গোটেইবোৰ পৰাই নাই। মই এনেকৈয়ে থৈ দিছোঁ, পৰ্দাই হওক বা বেড কভাৰেই হওক, মই একো বস্তুৱে নলগাওঁ। মানে কি হয়, ঈদৰ দিনা বা ঈদৰ আগদিনা লগালে ৰুমটো উজ্জ্বল হৈ উঠে, কিবা এটা ধোৱা কাপোৰবিলাক ভাল লাগে। সেইবাবে একোৱে নলগাওঁ। এতিয়া মই লগাই আছোঁ, মানে পৰ্দাও লগালোঁ, তাৰপিছত এইবিলাক কাম কৰি আছোঁ। তো কামখিনি কৰি উঠি আপোনালোকক লগ পাইছোঁ। ড্ৰয়িং ৰুমৰ কাপোৰবোৰ পাৰি মেলি কমপ্লিট কৰি লৈ এতিয়া বাকীকেইটা ৰুম আছে, সেইকেইটাও পাৰি মেলি লওঁ আৰু সোনকালে গাটো ধুই লওঁ। মানুহে কয় ঈদৰ নামাজৰ আগতে গা ধুই ৰেডি হৈ ল'ব লাগে। তো মই কামবোৰ কৰি লৈ সোনকালে গা ধুই ৰেডি হৈ লওঁ। এতিয়া মই গা পা ধুই আহি ৰেডি হৈ গ'লোঁ। ওলাই মেলি ৰেডি হ'লোঁ। এতিয়া যাওঁ অকণমান ওলাই। ইফালে পাহিও আহি গ'ল মোক ফুৰিবলৈ যাবলৈ লগ ধৰিবলৈ, কিন্তু ফুৰিব যাব পোৱা নাই। নন ষ্টপ বৰষুণ দি আছে বাহিৰত, সেইবাবে বাৰাণ্ডাতে এনেকৈ ৰৈ আছোঁ আমি। বৰষুণ এৰিলে যাম। আৰু ইফালে মাও আছে বাৰাণ্ডাতে এনেকৈ ৰৈ বৰষুণকে চাই আছে। আজি ঈদৰ দিনা এনেকৈ বৰষুণ দিব বুলি ভবাই নাছিলোঁ। বৰষুণ অকণমান এৰাৰ লগে লগে আমি ওলাই আহিলোঁ ফুৰিবলৈ, কিন্তু ৰাস্তাটো বেয়া, যাবৰ উপায়েই নোহোৱা হৈছে। আকৌ বৰষুণ দিলে, সেইবাবে আকৌ ঘৰত উভতি আহিলোঁ। বাৰাণ্ডাতে ৰৈ আছোঁ এনেকৈ। ইফালে বেলকিজ আহিছে, ইফালে মই বহি আছোঁ। ঈদৰ কথা ঘৰৰ ভিতৰত সোমাই থাকিব ইচ্ছা নাযায়, সেইবাবে এবাৰ বিলকিছৰ লগতে ছাতি লৈ হ'লেও ওলাই আহিছোঁ। কিন্তু ৰাস্তাটো চাওকচোন, একেবাৰে বেয়া হৈ গৈছে, পিছল হৈ গৈছে, আহিবই নোৱাৰি। এতিয়া আহিছোঁ আমি বৰমাহঁতৰ ঘৰত। বৰমাই ঈদ খাব মাতিছিল, তো আহি গ'লোঁ আমি। খাবলৈ দিছে পিঠা, এইফালে ঠাণ্ডা। চাহ খাবলৈ মন নাই, সেইবাবে আৰু পিঠাৰ লগতে ঠাণ্ডা খাইছোঁ। আৰু ইফালে ইহঁত দুজনীও খাই আছে। এতিয়া ইহঁত দুজনীকে দুটামান ৰিলছো বনাই দিলোঁ আৰু এইকেইটা ইহঁতৰ ইনষ্টাগ্ৰামত দেখা পাব। এতিয়া মই ঘৰত আহিলোঁ আৰু বাহিৰত অলপ মানুহ আছে কাম কৰি, তো সিহঁতক চাহ দিবলৈ ৰেডি কৰি আছোঁ। বহুত টাইমৰ পিছত আপোনালোকক লগ পাইছে। আপোনালোকে ভাবিছে চাগে ঈদ দেখাম বুলি কৈ একো দেখুৱাই নহ'ল। মানে কি ৰাতিপুৱাৰ পৰা বৰষুণ দিছে, 1টামান বজালৈ বৰষুণ নেৰে, ক'তো যাবই নাপালোঁ ওলাই এনেকৈ। আৰু ৰাস্তাবোৰ যে আমাৰ ইমানেই বেয়া, ভাল ৰাস্তা হ'লেও কিবা কিবি দেখাবলৈ ঈদেই দেখা নাপালোঁ। আমি যাবই নাপালোঁ, ঈদৰ ফালে যাব নাপালোঁ, নমাজ কৰা দেখাই নাপালোঁ। তো এতিয়া বৰষুণজাক এৰিলে 1টামান বজাত বৰষুণজাক এৰাৰ পিছৰ পৰা নন ষ্টপ কাম কৰিব লগা হৈছে। মানুহ আহিছে, প্লাছ ইটো সিটো চাহ দিব লগা হৈছে। ইফালে বাহিৰত অকণমান মানুহ আছিল, বহুতে কাম ওলাইছে। ইটোত আৰু আমাৰ বহুতে কাম ওলায়, ৰেষ্ট নাপাওঁ দুপৰীয়াৰ পৰা আৰু ভৰি চৰি বিষ উঠি গৈছে কাম কৰি কৰি। এতিয়া গোটেই কাম কৰি আজৰি হৈ গধূলি আপোনালোকক লগ পাইছোঁ। গা পা ধুই আহিলোঁ, ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ লৈ ড্ৰেছ পাতিও চেঞ্জ কৰি ল'লোঁ। তাৰপিছত আৰু এতিয়া আপোনালোকক লগ পাইছোঁ। তো ভাবিলোঁ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকে চাই থাকিব শেষলৈকে। এতিয়া অকণমান বাৰাণ্ডাতে বহিছোঁ মাৰ লগত। মায়ে নামাজ পঢ়ি তছবি কৰি আছে আৰু মই এনেই বাৰাণ্ডাতে অকণমান বহি আছোঁ, ক'তো ওলাই যোৱা নাই বৰ্তমানলৈ। এতিয়া যাবলৈ ওলাই আহিছিলোঁ মাইনাহঁতৰ ঘৰত, কিন্তু যাবলৈ নোৱাৰি, ৰাস্তাটো বহুতেই বেয়া। সৌটো আব্বাই নামাজ পঢ়িব ওলাই আহিছে, কিন্তু ৰাস্তাটো বহুত বেয়া। কিবা কৈ গৈছে আব্বাই, মইতো নোৱাৰোঁ যাবতো, ঘৰতে যাওঁ।
এতিয়া গধূলি আকৌ ইহঁতকেইটাৰ লগত অকণমান ওলাই আহিছোঁ, খুৰীহঁতৰ তাত আহিছোঁ, মানে পাহিহঁতৰ ঘৰত অকণমান বহিছোঁ। ইফালে দাদা আৰু ইহঁতকেইজনী বহি আছে, আৰু ইফালে ইহঁত দুজনী কিবা গোপন কথা পাতি আছে, মোক নকয়। ইফালে চাহ দিছে আমাক খাব, তো চাহখিনি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা আহিলোঁ, বহুতে ভাগৰ লাগিছে। এতিয়া হোম ড্ৰেছ পাতিও চেঞ্জ কৰি ল'লোঁ। খোৱাৰ আগত ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰি লওঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে নাজানো। মোৰ ঈদৰ দিনটো কেনেকুৱা গ'ল আপোনালোকক অকণমানকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ। ভালদৰে দেখাব নোৱাৰিলোঁ, বহুতে ব্যস্ত আছিলোঁ। চবে জানেই কোৰবানী ঈদত বহুতে ব্যস্ত থকা যায়, আৰু কোৰবানী দিলেতো আৰু ব্যস্ত হোৱা যায়, আৰু হ'লেও অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাতিপুৱাৰ পৰা বৰষুণে কিনো দেখাম, দুপৰীয়াৰ পৰাতো পূৰা ব্যস্ত হৈ গৈছোঁ। তো যিখিনি পাৰিছোঁ দেখাইছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে লাইক কৰিব, আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকৰ ঈদ কেনেকুৱা গৈছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।